Good morning, sir. Good morning, sir. Good morning, ma'am. Good afternoon. Good morning still. Yeah, you're right. প্ৰদীপ্ত Yes, sir. কি কৰি আছা তুমি? Sir, মই 2020ত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ। তাৰ পৰা মই 1 year 3 monthsৰ কাৰণে মই প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে হিল চিমেণ্ট কোম্পানীত কাম কৰিছিলোঁ। তাৰপিছত এতিয়া মই ফুল ফ্লেজ প্ৰিপেৰেশ্যন কৰি আছোঁ ফৰ চিভিল চাৰ্ভিচ। এইটো ফাৰ্ষ্ট এটেম্প ছেকেণ্ড, ইণ্টাৰভিউ উইল বি মাই ফাৰ্ষ্ট। তুমি কিয় প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছা? Sir, basically to serve people at grassroots level in coordination with other departments, which are line departments, irrigation and other departments. এতিয়াৰ যিখন আমাৰ চৰকাৰ চলি আছে, মুখ্যমন্ত্ৰীগৰাকীৰ এটা সপোন আছে যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনক অন্তৰ্ভুক্ত কৰা। তুমি ভাবানে যে আগন্তুক 5 বছৰত আমি 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব পাৰিম বুলি? Sir, definitely, if যোনখিনি প্ৰেজেন্স ইনিচিয়েটিভ লোৱা হৈছে সেই চব যদি এলং উইথ তাৰে লগত মানে জনসাধাৰণৰ কপাৰেশ্যনো লাগিব, সেইটো যদি হয় তেতিয়া ডেফিনেটলি উই কেন গেট দেয়াৰ। জনসাধাৰণৰ কৰ্পৰেশ্যন মানে কোনখিনি কৈছা? ছাৰ মানে সহযোগিতাটো মানে যেনেকৈ যোনটো ক্লিন ইণ্ডিয়া হয়, তো মানে স্বচ্ছ ভাৰতৰ আণ্ডাৰত যদি যেনেকৈ মানে আৰ্টিফিচিয়েল যোনটো আমাৰ ৱাটাৰ লগিং প্ৰব্লেম আছে আমাৰ চিটিতে হওক, তো সেইটোত মানে গাৰ্বেজ চাৰ্বেজৰ ক্ষেত্ৰতে হওক যদি মানে জেনেৰেল পাব্লিকো যদি হেল্প কৰে মানে সেইটো সেইখিনি হ'লে হৈ যাব নেকি 5খন শ্ৰেষ্ঠ ৰাজ্যৰ? সেইটো জাষ্ট এটা স্মল ষ্টেপ। ইমান দিনে যে আমি পৰা নাই, 5খন বাদ দিয়া 10খনৰ ভিতৰতে সোমাব পৰা নাই, তাৰ মূলতে কি বুলি ভাবা? ছাৰ বহুত ফেক্টৰ আছে। ফাৰ্ষ্ট অফ অল আমাৰ ওৱান অফ দ্য মষ্ট প্ৰমিনেণ্ট আছিল আমাৰ জিঅ'গ্ৰাফিকেলি ওৱান অফ দ্য মানে আমাৰ ষ্টেটখন অলপ আইচলেটেড হয় চিকেন নেকৰ কাৰণে। তাৰপৰা ইনফ্ৰাষ্ট্ৰাকচাৰ বটল নেকেই হওক, তাৰপিছত ফ্লাড হওক, তো সেনেকুৱা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো এতিয়া যোনটো আহি আছে সেইটো আগতে ইমান নাছিল ইনভেষ্টমেণ্টৰ সেইটো, তো মই ভাবোঁ এইকেইটাৰ কাৰণ। আমাৰ ৰাজ্যখনৰ এটা মানে বিভিন্ন ক্ষেত্ৰত জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা এটা যদি প্ৰব্লেম তোমাৰ চকুত আটাইতকৈ যিটো ভয়াৱহ সমস্যা কোনটো? ছাৰ এইটো বানপানী হ'ব। বানপানী। এতিয়া ধৰা 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব নোৱাৰাৰ যিবিলাক কাৰণ, তাৰ ভিতৰত বানপানীও আছে, তাৰ ভিতৰত দুৰ্নীতি আছে, তাৰ ভিতৰত নিবনুৱা সমস্যা আছে, তাৰ ভিতৰত আমাৰ দৰিদ্ৰতা আছে, ধেৰ আছে, হয়নে? এতিয়া ধৰা আমাৰ গৰ্ভৱতী মহিলাৰ যিটো মৃত্যুৰ হাৰ, নৱজাতকৰ যিটো মৃত্যুৰ হাৰ, এইটো আমাৰ গভৰ্ণমেণ্টে যোৱা 20 বছৰত বহুত চেষ্টা কৰিছে, সেইমতে এতিয়াও সুফল পোৱা নাই। নোপোৱাৰ মূলতে কি বুলি ভাবা? একচুৱেলি পপুলেশ্যন হেৰি কাৰণে হয়, যোনটো মানে প্ৰেজেণ্ট গভৰ্ণমেণ্টে চামতে কি ইনিচিয়েটিভছ লৈছে, যে চাইল্ড মেৰেজ এটা ওৱান অফ দ্য কি ফেক্টৰ হয়, যোনটো মানে প্ৰেজেণ্ট গভৰ্ণমেণ্টে হেৰি কৰিছে আৰু মানে টু ৰিডিউচ ডেট। আৰু যিটো ফিটিচাইড, তো সেই মানে চাইল্ড মেৰেজ যেতিয়া মানে কম এজতে হয়, তো দেৱে মানে এৱেৰনেছটো কম থাকে জেনেৰেলি মানুহৰ হেৰিৰ ওপৰত, তো সেইটো কাৰণে মানে দে ৱেৰ নট এৱেৰ এবাউট মানে দ্য অল্টাৰনেটিভছৰ মানে পাব্লিক যি ফেচিলিটি মানে হস্পিটেলত থাকে। নহয় মই সুধিছোঁ এবাউট দ্য ফিমেল ফিটিচাইড, যিটো এম্ব্ৰায়ৰ ষ্টেজৰ যিটো ছেক্স ডিটাৰমিনেশ্যন, সেইটো আমি কেনেকৈ ৰখাব পাৰোঁ? সেইটো মেম কপাৰেশ্যন লাগিব এট গ্ৰাছৰুট লেভেল। কপাৰেশ্যন কেনেকুৱা ধৰণৰ? মেম লোকেল যোনবিলাক পঞ্চায়ত এণ্ড অল আছে সেই চব একেলগে যদি মিলি মানে আগবাঢ়ি যাওঁ তেতিয়া সেইটো কমেও। তুমি যিটো কথা ক'লা এতিয়া যে আমাৰ কম বয়সত বিয়া হোৱা বা এইটো ছেক্সুৱেলি যিটো কথা ক'লা, সাধাৰণতে আমি দেখোঁ যে আমাৰ অসমৰ 2টা জনগোষ্ঠীৰ মাজত ইয়াৰ প্ৰৱণতাটো খুব বেছি। এটা সংখ্যালঘু মানুহখিনি আৰু 2-3 ট্ৰাইবছ। তোমাক ধৰি লোৱা
মানকাছাৰ বা ধুবুৰী এনেকুৱা এটা জেগাত তোমাক এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিয়োগ কৰা গ'ল। তুমি জিলাৰ আয়ুক্তই ধৰি লোৱা, নতুনকৈ গঠন হোৱা কোনোবা এখন সংখ্যালঘু বসতি প্ৰধান জিলাৰ তুমি আয়ুক্ত। তুমি যে ক'লা যে ইয়াত সজাগতাৰ অভাৱ, মানুহৰ মাজত যি ধৰণে পৰিৱেশটো আনিব পাৰিব লাগে, তুমি কেনেকৈ আনিবা? মই স্পেচিফিক ইমান ডিটেইলছত ক'ব নোৱাৰিম, চিন্স মই এতিয়ালৈ ছাৰ্ভিচত বৰ্তমান নাই। ত' বাট এনেই থুলমূলকৈ ক'বলৈ গ'লে ছাৰ, মানে প্ৰথমতে কি বৰ্তমান ইনিচিয়েটিভ লোৱা হৈছে সেইটো চাম। ত' সেইখিনি ভালকৈ প্ৰথমতে ইমপ্লিমেণ্টেশ্যনটো মানে আই উইল টেক কেয়াৰ যে মানে সেই ইমপ্লিমেণ্টেশ্যনটো ঠিকমতে হয়। আৰু তাৰে পৰা মই যেনেকৈ কৈছিলোঁ ছাৰ, মানে কোঅপাৰেশ্যনটো লাগিব এলং উইথ আদাৰ মানে কনচাৰ্ণ ডিপাৰ্টমেণ্টছ আৰু সেইখিনি থাকিবই। এজ এ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হিচাপে চৰকাৰৰ যিখিনি নীতি, যিখিনি পলিচি, সেইখিনিতো ইমপ্লিমেণ্ট কৰিবই লাগিব। কিন্তু মই কৈছোঁ এজ এ লিডাৰ হিচাপে, এজ এ ডিষ্ট্ৰিক্ট লিডাৰ হিচাপে, এজন আয়ুক্ত হিচাপে সজাগতাটো আনিবৰ কাৰণে চৰকাৰে কৰা কামখিনিকে কৰাতকৈ নিজাববীয়াকৈ কি কৰিব পাৰি, সজাগতাটো আনিবৰ কাৰণেতো নিজস্বৰো কিছু কিটিপ কাইদা, চিন্তা সেইখিনিৰ প্ৰয়োজন হ'ব। সেইখিনি কথা মই সুধিছোঁ যে আপুনি ধৰি লওক DC হৈ গ'ল, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈ গ'ল, আপুনি নিজাববীয়াকৈ কোনখিনি ইনিচিয়েটিভ ফাৰ্ষ্ট ল'ব? ছাৰ, যেনেকৈ ৰাইজ মেইল টাইপ কৰিব পাৰি, মানে ৰাইজ মেইল মানে এলং উইথ দ্য পিপল, আৰু তাৰে পৰা স্পেচিয়েল মানে কিছুমান ফৰ এৱেৰনেছ জেনেৰেশ্যন কিছুমান মানে কম্পিটিশ্যন টাইপে কৰিব পাৰি, যে মানে স্পেচিয়েলি মানে ইউথৰ মাজত যোনখিনি ইউথ আছে, ইউথক লৈ একেলগে কম্পিটিশ্যন, যে আৰ্ট কম্পিটিশ্যন, এনেকুৱা কম্পিটিশ্যনবোৰ কণ্ডাক্ট কৰিব পাৰি যাতে এৱেৰনেছটো বাঢ়ে এনেকৈ। ঠিক আছে। আপোনাক যদি আমি সোধোঁ যে আপোনাক কিয় আমি চিলেক্ট কৰিম, আপুনি কি ক'ব? আই বিলিভ মানে মই মোৰ যোনখিনি পটেনচিয়েলটো ভালকৈ ৰিয়েলাইজ কৰিব পাৰিম when I come to civil service. নহয়, আপোনাক কিয় চিলেক্ট কৰিম আমি? বেলেগবোৰ কেণ্ডিডেটৰ চিলেক্ট নকৰি আপোনাকে কিয় আমি চুজ কৰিম? বেলেগতকৈ আপুনি ক'ত বেলেগ? কি বেলেগ? বেলেগক আপোনাৰ লগত একেলগে 10জন খুব টেলেণ্টেড মেৰিটৰিয়াছ ষ্টুডেণ্ট এনেকৈ ইণ্টাৰভিউত বহিছে, তেওঁলোকক চিলেক্ট নকৰি আপোনাক কি কাৰণত কৰাটো উচিত, কিয় কৰিব লাগিব? ফাৰ্ষ্ট অফ অল চেলেঞ্জিং এনভাইৰনমেণ্টটো মই ভালকৈ টেকেল কৰিব পাৰিম। এণ্ড চিন্স মেইনছ হেৰি কৰি আহিছোঁ, তো মানে বাকীখিনি যোনখিনি নতুন নতুন ইনিচিয়েটিভ হ'ব সেইখিনি মই ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰিম। বাকী কেইজনেতো মেইনছ ক্লিয়াৰ কৰিয়েতো ইণ্টাৰভিউ বহিব। আপোনাৰ এনেকুৱা কি ডিফাৰেণ্ট কোৱালিটি আছে পাৰ্চনেলিটিত, বা আপোনাৰ কি স্কিলছ আছে? ফাৰ্ষ্ট অফ অল মই কলেজত থকাৰ পৰা মোৰ লিডাৰশ্বিপ এবিলিটিটো অলপমান আছে। মই কলেজত মানে আমাৰ কুইজ ফৰামৰ মই হেড কৰ্ডিনেটৰ আছিলোঁ, তো তাতে থাকোঁতে মই বহুত কুইজ এনেকৈ কণ্ডাক্টো কৰিছিলোঁ। ইনফেক্ট মই মাজুলী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে এটা কুইজ হেৰি কৰিছিলোঁ। তো আই বিলিভ সেই চব যোন মোৰ অভিজ্ঞতা আছে সেইখিনি মই ভালকৈ মই ইউটিলাইজ কৰিব পাৰিম when I come to the service. অ'কে, আমাৰ কাৰেণ্ট এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত কমেণ্ট কৰকচোন। ইজ ইট ছেটিছফেক্টৰী এণ্ড কম্পেয়াৰ কৰি দেখাওকচোন। আমাৰ 1947ত আমাৰ এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা আছিলে আৰু আজি কেনেকুৱা? ফাৰ্ষ্ট অফ অল ডেফিনেটলি 1947তছে এতিয়া আগতছে ভাল হৈছে বাৰু, বাট কি চেঞ্জেছ আহিলে, কি নতুন বস্তু আমি এডপ্ট কৰিলোঁ? ফাৰ্ষ্ট অফ অল যোনটো প্ৰেজেণ্ট যোনটো নেশ্যনেল এডুকেশ্যন পলিচি, ইট ইজ এ ৱেলকাম ষ্টেপ। সেইটো দি মানে নট অনলি এডুকেশ্যন হেৰি ষ্টুডেণ্টবোৰৰ কাৰিকুলাৰ এক্টিভিটিজতো বহুত হেল্প হ'ব। মানে কাৰিকুলাৰ এক্টিভিটিজৰ ছাইডৰ পৰা ষ্টুডেণ্টখিনি আগুৱাই যাব পাৰিব আই বিলিভ। আৰু ইমপ্লিমেণ্ট কৰিব পাৰিছেনে যিখিনি আমাৰ এডপ্ট কৰা হৈছিলে NEP? টু আ চাৰ্টেন এক্সটেণ্ট আই বিলিভ, য়েছ।
আৰু হাৰ্ডলছ ক'ত আহিছে? হাৰ্ডেলছ মেম ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজো থাকে, কিছুমান বহুত ৰিম'ট এৰিয়াছ থাকে য'ত এতিয়াও মানে এৱেৰনেছ নাই মানে, আৰু কিছুমান এনেকুৱা থাকে য'ত মানে ডেইলি মানে চাইল্ড লেবাৰাৰ্ছ হিচাপে কাম কৰে। তো সেইখিনি সেই যে যিটো গেপ আছে আৰ্বান ৰুৰেল বা যিটো ডিজিটেল ডিভাইড আছে, সেইটো ব্ৰিজ কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে কি কৰিছে কাম? বৰ্তমান ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজ বহুতো কি ইনিচিয়েটিভছ লৈ আছে প্ৰেজেণ্ট গভৰ্ণমেণ্টে, ষ্টাৰ্টিং ফ্ৰম বিল্ডিং দ্য ব্ৰিজেছ আৰু টু দ্য ৰোডছ এক্সপানশ্যন যোনটো হয়, আৰু কিছু ঠাইত কিছুমান প্লেনটো ছেটআপ কৰিছে নতুনকৈ, ফৰ এক্সাম্পল দ্য পেপচিকো প্লেন ৰিচেণ্টলি ছেটআপ বাই দ্য আছাম গভৰ্ণমেণ্ট। ঠিক আছে। ফিডবেক টাইম। হেৰি, মই এটা কথা লক্ষ্য কৰিলোঁ, যেতিয়া ছাৰে বা কোনোবাই প্ৰশ্ন সুধি আছে তেতিয়া আমি স্মাইল কৰি আছোঁ। চ' উই হেভ টু বি ভেৰি এটেণ্টিভ এণ্ড লিচন। কাৰণ কি ছিৰিয়াছ বিষয়টোত আমি স্মাইল কৰি থাকিব নোৱাৰোঁ। গ্ৰিটিংছত আমি স্মাইল কৰিলোঁ, তাৰপৰা বহিলোঁ। যদি অকণমান লাইট হাৰ্টেড কুৱেশ্যন হয় তেতিয়া ইউ স্মাইল এণ্ড লিচন, আৰু যদি অকণমান ছিৰিয়াছ প্ৰশ্ন হয় তেতিয়াহ'লে ছিৰিয়াছ। চ' ইউ হেভ টু ফিল দ্য কুৱেশ্যন, আৰু সেই ফিলিং অনুযায়ী আপোনাৰ এক্সপ্ৰেশ্যনবোৰ চেঞ্জ হ'ব, ৰাইট? চ' এটা ছিৰিয়াছ প্ৰশ্ন সুধি থাকোঁতে ইফ ইউ, হয়নে? ছিৰিয়াছ প্ৰশ্ন হ'লে ছিৰিয়াছলি হ'ব, হয় ছাৰ, আৰু নড আৰু একচেপ্ট কৰক। লিচনিং ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট Being পাৰ্ট অফ attentive should be your এটেনশ্যন, ভেৰি facial ইম্পৰ্টেণ্ট। expression. চ' সেইটো মিছমেচ হৈ আছে, মানে সেই এনাৰ্জিটো, সেই ফিলিংটো, সেইটোৱে মই এটা দেখিছোঁ। বাকী নাৰ্ভাছ হৈ আছে এণ্ট্ৰি নেকি? অলপমান চিন্স ফাৰ্ষ্ট মক পুৰা একদম ছেটিং হৈ আছে, একদম নাৰ্ভাছনেছতে হোৱা যেন লাগিছে। মানে ফাৰ্ষ্ট মক ইণ্টাৰভিউ কাৰণে ভাল হৈছে, গ্ৰিটিংছ ভাল হৈছে, বহা পশ্চাৰ ভাল হৈছে, ইমান কথা প্ৰিপেয়াৰ্ডো কোৱাটো ভাল নাছিলোঁ হৈছে। লাষ্ট। একো নাই, আৰু ভাল হৈ যাব। খালি সেইটো অকণ নিট পেকিং, সৰু এটা বস্তু, আদাৰৱাইজ ইউ আৰ ডুইং গুড। বিশেষ মোক ক'বলগীয়া ৰিমাৰ্কছ আৰ নট দেয়াৰ, যিবোৰ বেলেগক আমি কৈছোঁ। নাই, ঠিকে আছে, ভালে হৈছে। ঠিক, বেষ্ট অফ লাক। থেংক ইউ ছাৰ, থেংক ইউ। থেংক ইউ। All the best.